তপন দাস আৰ্ট একাডেমীৰ উদ্যোগত বিগত বৰ্ষকেইটাৰ দৰে এইবাৰো অনুষ্ঠিত হয় আৰ্ট এণ্ড ক্ৰাফ্ট প্ৰদৰ্শনী। যোৱা দেওবাৰে পূবজামনিৰ প্ৰাথমিক বিদ্যালয়ত এক বৰ্ণাঢ্য পৰিৱেশত অনুষ্ঠিত হয় এই প্ৰদৰ্শনী। একাডেমীৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে সৰ্বাংগ সুন্দৰ পেইণ্টিং আৰু ক্ৰাফ্ট প্ৰদৰ্শন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি এক চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত হয়। আজি এখন খুব ধুনীয়া সুন্দৰ এখন এক্সিবিশ্যন আয়োজন কৰিছে আমাৰ তপন দাস ছাৰে আৰু খুব ভাল লাগিছে। সকলোৱে সহযোগ কৰিছে, আমাৰ পেৰেণ্টছবিলাকেও খুব ধুনীয়াকৈ সহযোগ কৰিছে আৰু ল'ৰা ছোৱালীবিলাকে খুব ধুনীয়া ধুনীয়া ছবি অংকন কৰিছে। খুব ভাল লাগিছে আচলতে আজি দিনটো আৰু তেনেকৈ প্ৰতি বছৰে পাতি থকা হয় এইদৰে এক্সিবিশ্যন আৰু সঁচাকৈ আমাৰ ছাৰে খুব ধুনীয়া শিকায় আৰু মই অনুৰোধ কৰিছোঁ যিসকলে শিকাব খুজি আছে নতুন তেওঁলোকে ছাৰৰ ওচৰত শিকাব পাৰে। নমস্কাৰ, সকলক ধন্যবাদ জনাম আৰু সকল পেৰেণ্টছক ধন্যবাদ জনাম আৰু আমাৰ যিমান মেম্বাৰ এটা আছে তপন দাস আৰ্ট একাডেমী চবক আমি ধন্যবাদ জনাম। কিন্তু তাহাঁতৰ কাৰণে আমি আমাৰ ইমান ধুনীয়া প্ৰগ্ৰাম এইটো আগবঢ়াই গৈ পাইছোঁ আৰু সকলে অহাৰ কাৰণে ধন্যবাদ জনাওঁ আৰু সকলো ছাত্ৰ ছাত্ৰী ইমান ধুনীয়া কাম কৰিছে। আশা কৰোঁ আৰু নেক্সট ইয়াৰ আৰু ভাল কৰিম। ধন্যবাদ। ব্যুৰো ৰিপৰ্ট, দুলিয়াজান লাইভ।